Hi everyone, it's me Pauline Brown Fukan. আজি মোৰ সেকেন্ড ব্লগটো স্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিছো। আজি মই কি কৰিলো আপোনালোকক জনাব বিচাৰো, দেখুৱাম আপোনালোকক। আজি মই দিনটোত কেক বনালো। মোৰ মৰমৰ কি ভাগিয়া ভতিজা ছোৱালীজনীৰ কাৰণে গুৱাহাটীত তাইৰ ঘৰ, তো তাইৰ কাৰণে কেক বনোৱা হ'ল। তো আজি দিনটো মই কি কৰিলো, আজি কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাওকচোন। কেক বনাই আছো, ভাল পাওঁ কেক বনাই। আজি মই কেকটো এইটো জাষ্ট ফ্ৰুট এণ্ড নাট কেক বনাইছোঁ, চটনি অৰেঞ্জৰ জুচ দিয়া হৈছে। গুৱাহাটীলৈ পঠিয়াম মোৰ অতি মৰমৰ তন্ময়, যাক নেকি কৃষাংগী কয়, আৰু মঞ্জিত, দুটালৈ বুলি পঠিয়াইছোঁ। মঞ্জিত, মই জানো তুমি মোৰ কেক খাই ভাল পোৱা, চ' মই পঠিয়াইছোঁ। আৰু শুনা, মই দৈ বনাবলৈ শিকাম হা। কেকটো বাৰু নিশিকাওঁ, মাহীৰ হাততে খাবা, নহয় জানো? আজি আমি জুই জ্বলাইছোঁ, পোহৰ লৈছোঁ, পোহৰত আছোঁ আমি। পোহৰ কি হ'ল, কি কৰিলি? এইটো যে এইটো চক, অ' মাই গুডনেছ, এইটো চক, এইটো মোৰ ম'ম', নতুনকৈ আহি পোৱালি ম'ম', খাই ম'ম'। ক'ত পেলাইছ? লোৱা, তুমি লোৱা, তুমি তাক লোৱা, তাৰপিছত লোৱা। ম'ম', দাদা কৈছিলা আহা। হাই কৈ দিয়া, হাই চবকে কৈ দিয়া, হাই হেল্ল'। কি খাবা? কুকি চিমৰান, মই বনাই আছোঁ ৰ'বা, মই বনাই আছোঁ ৰ'বা, আহি আছোঁ। তুমি ব্ৰেড খাই ল'বা নি এতিয়া? অঁ, খোৱা, কিবা এটা খোৱা। আমি জুই জ্বলাইছোঁ, জুই পোহৰ। টিকলু এইফালে, টিকলুজনী। হ'ব, তোমাক মই নকওঁ। তোমাৰ নামটো কি? ম'ম'। এইফালে আহ, ম'ম' এইফালে আহ, ম'ম' এইফালে চোৱা, মোৰ ফালে চোৱা, ম'ম' যিটি নাখায়, ম'ম' আই ন' ম'ম' ন' এতিয়া ৰ। এইজনী আমাৰ মাফিন, অ' মাফিন, এইফালে চোৱা, এইফালে জুই। এইবাৰ আমাৰ বিহু নহ'ল। বিহুৰ সময়তে আমাৰ মানে বহুত ডাঙৰ কিছুমান ঘটনা হ'ল। উত্তম কুমাৰ ফুকনৰ ক'ভিড হ'ল। একদম 10 তাৰিখৰ পৰা ষ্টাৰ্ট আমাৰ ঘৰৰ। প্ৰথমতে বাবুৰ হ'ল, তাৰ জ্বৰ হ'ল, তাৰপিছত লাহেকৈ বাপেকৰ হ'ল। বাপেকৰ হোৱাৰ পাছত 4 দিনৰ পাছত আৰু ইমান ভাবিলোঁ ইয়াতে ঘৰতে ঠিক কৰিম বুলি, ভাল হৈ যাব চাগে, কিন্তু দেখিলোঁ নাই, উত্তমৰ বহুত বেছিকৈ হৈ ধৰিলে। তেতিয়া শিৱসাগৰলৈ পঠিয়াই দিয়া হ'ল তেওঁক। তাত গৈ পেলাই ক'ভিড পজিটিভ পোৱা হ'ল। ক'ভিড পজিটিভ পোৱাৰ পাছত আমাৰ বহুত ভয় সোমালে, কি হ'ব এতিয়া। বাট মই এইটো ফাইটাৰ হয়। ঘৰত বাবু, চিমৰান, কুকি, তিনিটাৰ অৱস্থা বেয়া, আৰু মই ইহঁতক চাব লগা হ'ল গোটেইখিনি। তাৰ নেক্সট 2 দিনৰ পাছতে উত্তম আহিলে ঘৰলৈ, ডক্টৰে পঠিয়াই দিলে যে আপুনি ঘৰতে থাকক, ট্ৰিটমেণ্টটো ঘৰতে পাওক। তো ঘৰতে ট্ৰিটমেণ্টটো লোৱা হৈছিল। নেক্সট আকৌ মৰ্ণিং ৰাতিপুৱা 4:30 মোক ফোন কৰিলে। মানে আমাৰ এনেকুৱা হয় ন, আমি চবেই বেলেগকৈ হৈছোঁ, যিহেতু চবৰে ক'ভিড যেতিয়া হৈছে, মইতোতো নিজে ছেফ হৈ থাকিবই লাগিব ন, কাৰণ মই দেখভাল কৰিছোঁ সিহঁতক। তো মই বেলেগ এটা ৰুমত শুই আছিলোঁ। তেওঁ উত্তমে ফোন কৰিলে 4:30 বজাত। 4:30 বজাত ফোন কৰাৰ পাছত ক'লে, আপুনি মই আকৌ হস্পিটেল যাব লাগিব নেকি? মোৰতো এনেকুৱা ভয় লাগিলে, আকৌ হস্পিটেল, এতিয়াতো হস্পিটেলৰ পৰাই লৈ আহিছোঁ, আৰু এনেকুৱা ভয় মানে জিন্দগীত মোৰ এনেকুৱা ভয় খোৱাই নাই। মই বোলো হস্পিটেল যদি পঠিয়াই দিওঁ, মই হেৰুৱাৰ ভয় এটা, ডাঙৰ হেৰুৱাৰ ভয় এটা সোমাই যায় ন তেতিয়া হস্পিটেল বুলি ক'লে। নাজানো, বেলেগেতো হস্পিটেল বুলি ক'লে বাচি যাব, কিন্তু আজিকালি নাজানো ক'ভিডত হস্পিটেল বুলি ক'লে হেৰুৱাৰে ভয়টো থাকে। মই উঠি গ'লোঁ, গৈ পেলাই উত্তমক ক'লোঁ, কি হ'ল, তুমি চিন্তা কেলৈ কৰিছা? মাস্ক পিন্ধি আছোঁ পিছে অৱশ্যে মই পূৰা কমপ্লিট সেইখিনিতো ল'বই লাগিব। তাৰপিছত মই ক'লোঁ, তোমাৰ ভৰি মালিচ কৰিলোঁ, পিঠি মালিচ কৰিলোঁ। তাৰপিছত নহয়, তুমি মোৰ ওচৰলৈ নাহিবা। মই বোলো কিহৰ মোৰ ওচৰত নাহিবা? মোৰ পজিটিভে হৈ আছে ন, নিগেটিভ নাই হোৱা। আই ডোণ্ট কেয়াৰ এবাউট ডেট। মই গৰম তেল ল'লোঁ, তাতে মই নহৰু গৰম কৰি জুই জ্বলাই তেলটো গৰম কৰিলোঁ। গৰম কৰাৰ পাছত লগে মই তেওঁক গোটেই পিঠিত, নাড়ীত, ভৰিত, হাতত
ইমান ভালকৈ মানে যিটো মালিচ কৰি দিব লাগে না, মই নিজে নাজানো ক'ৰ পৰা শক্তি পাইছোঁ। ইমান চিমৰন কুকি চবকে চাই পেলাই ৰাতি শুবলৈ নাপাওঁ, চিন্তা হৈ থাকে কি হ'ব। তাৰপাছতো মই ভাবিলোঁ উত্তমৰ এনেকুৱা অৱস্থা, আমাৰ কি হ'ব, মই কেনেকৈ উত্তমক বচাব পাৰিম। তাৰপিছত মই তাইক পিঠি হাত ভৰি মালিচ কৰি মাৰি গেছটো উলিয়াই দিলোঁ। তাইক পূৰা গেছ হৈ গৈছিলে। একচুৱেলি এণ্টিবায়'টিক যেতিয়া খোৱা হয় ন ক'ভিডৰ সময়ত, এণ্টিবায়'টিক খোৱাৰ পিছত তাৰটোতো সি খোৱা বোৱাটো কাক কৰিব পৰা নাই। এণ্টিবায়'টিকে ইমান মানুহক উইক কৰি পেলাই, তাৰ অলৰেডি গেষ্ট্ৰিক আছিলে আগৰ পৰা, তো গেছে ইমানেই প্ৰব্লেম কৰিছিলে। যেতিয়া গেছখিনি ওলাই গ'ল তেতিয়া সি মোক লাহেকৈ কৈছে, পুলিন হস্পিটেল নগ'লেও হ'ব নেকি। মোৰ হাঁহো নে কান্দো লাগিছিলে তেতিয়া মোৰ এই কথাষাৰ শুনি। মোৰ তোমাক মই হস্পিটেল যাব নিদিওঁ নহয়, হস্পিটেল যোৱা মানে মই তোমাক হেৰুৱাম নিচিনা মোৰ ফিল হয়। তাৰপিছত যেতিয়া তেওঁ অলপ ভাল ফিল হ'ল, তেতিয়া মই তুমি এটা কাম কৰা, তোমাক কাপোৰ কানি মই চেঞ্জ কৰি দিওঁ। তেতিয়া মই তেওঁক কাপোৰ কানিবিলাক চেঞ্জ কৰি দিলোঁ, কৰি মেলি তেওঁক অকণমান ৰেষ্ট ল'বলৈ দিলোঁ। তুমি এতিয়া শুৱাচোন, মই তোমালোকে কি বনাওঁ। তাৰপিছত মই মগু দাইলৰ খিচিৰি বনালোঁ। তাৰপিছত তেওঁ ক'লে মই মগু দাইলৰ খিচিৰি নাখাওঁ, মই বিনছ বইল খাওঁ। তো মই বিনছ বইল বনাই দিলোঁ। বিনছ বইল বনাই দিয়াৰ পিছত তেওঁ বিনছ বইল খালে। তাৰপিছত লাহেকৈ কুহুমীয়া পানী চানী দি মেলি তাৰপিছত তেওঁ অকণমান ক'লে মই শুই লওঁ, শুলে। আৰু শোৱাৰ পাছত জাষ্ট এঘণ্টামানৰ পাছত তেওঁ আকৌ উঠিলে, উঠি পেলাই কৈছে পুলিন মোৰ এতিয়া ভাল লাগিছে, মোৰ বহুতখিনি ভাল লাগিছে। মোৰ যে একদম মানে হেভি হৈ গৈছিলে ন হাৰ্টখন, মই ইমান ৰিলেক্স ফিল কৰিলোঁ। দেয়াৰ ইজ গড। মোৰতো ডিঙি বিষ হৈ গৈছিলে, মই ডিঙি হিপ গিলিও পৰা নাছিলোঁ। হিপ গিলোতেই মোৰ এনেকুৱা লাগে ইয়াত ডাঙৰ মানে ক'ভিডৰ এটা বেলেগ চিমটম। মোৰ ছোৱালীজনীৰ কাহ খুব হৈছিলে, ডাঙৰজনীৰ খুব জ্বৰ হৈছিলে, ল'ৰাটোৰ সেই একেই জ্বৰ চৰ্দিটো মানে এটা পাৰ্ট হয়। উত্তমৰটো পূৰা গেছ হৈছিলে তাৰ জ্বৰ 2-3 দিনৰ মূৰে জ্বৰ উঠিছিলে। কিন্তু মোৰ ডিঙিত যিটো বিষ হৈছিলে ন, মই ভাবিছিলোঁ প্ৰভু মোৰ ডিঙিত হিপ গিলিও পৰা নাই, কিবা বেলেগ হৈছে নেকি। কিন্তু আমাৰ ঘৰত এজোপা নিম গছ আছে সেই নিম গছজোপা এইজোপা নিম গছ। তো মই কি কৰিলোঁ, নিম গছৰ পাত আনি মই বইল কৰি একদম পূৰা কাঢ়াকৈ বনাই মই গাৰ্গল কৰিলোঁ। গাৰ্গল কৰাৰ পাছত মই জাষ্ট এদিনৰ পাছতে মই যেতিয়া হিপ গিলিছোঁ ন, মই পাৰিলোঁ মানে খাব পাৰিছোঁ। মোৰ ইমান ভাল লাগিলে মনটো, হয়তো চাগে ক'ভিডো আঁতৰি গ'ল নেকি মোৰ হেৰিৰ পৰা, মানে মোৰ বডিৰ পৰা। তো মই এইটোৱে ক'ব বিচাৰোঁ যে আমি সকলোৱে যেন যিকোনো এটা ছিটুৱেশ্যনত আমি বল্ডলি হেণ্ডেল কৰিম, ভয় নকৰাকৈ। একো বস্তুৱে ভয় কৰিব নালাগে, চব বস্তুতে কিবা এটা চলিউশ্যন আছে। ভালো থাকে মানুহৰ, বেয়াও থাকে। বেয়া থাকিলেও ভাল হ'ব, ভাল থাকিলেও বেয়া হ'ব। তো আমি বেয়াটো যেতিয়া পাম ন ছিটুৱেশ্যনটো, তেতিয়া আমি ভালৰ ভেলুটো বুজি পাম ন, যে এই দিনকেইটা ভাল আছিলে, বেয়া দিনকেইটাও আমি ভালকৈ কেনেকৈ পাৰ কৰিলোঁ। যেতিয়া আমি বেয়া দিনকেইটা কৰা হৈ গ'ল কমপ্লিট, তাৰপাছত যেতিয়া উত্তমে একদম পূৰা দুগুঠামান দিছে আৰু দেই, নিজৰ পাঞ্চিংটো কৰিছে আৰু মানে উত্তম পাঞ্চ কৰিছেহি যেতিয়া পাঞ্চ, তেতিয়া কৈছে লেটছ চেলিব্ৰেট বিহু। সেইদিনাখন জুই জ্বলাই আমি হাঁহ আনিছোঁ, হাঁহ মই ৰোষ্ট কৰি পেলাই সেইদিনাখন আমি বিহু চেলিব্ৰেট কৰিছোঁ। চ' ইমানতে কৈছোঁ, আজি মোৰ ইমানতে ব্লগটো সামৰণি মাৰিছোঁ। চ' ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।